আজি অসমকে ধৰি ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ খবৰ কালেক্ট কৰা হৈছে। এনেধৰণৰ খবৰবোৰ প্ৰতিদিনে চাবলৈ নিউজ আছাম ইউটিউব চেনেলখন ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব। আপোনালোকৰ এটা ছাবস্ক্ৰাইবে আমাক পৰৱৰ্তী ভিডিঅ' বনাবলৈ উৎসাহিত কৰে। তেন্তে আহক আজিৰ খবৰবোৰ আৰম্ভ কৰোঁ। শিক্ষাৰ্থীসকলৰ বাবে জৰুৰী খবৰ। শিক্ষাৰ্থীক পঢ়িবৰ বাবে চৰকাৰে দিব ধন। আৰু এই আবেদন প্ৰক্ৰিয়া আজিৰে পৰা আৰম্ভ হৈছে। আবেদন কৰাৰ প্ৰক্ৰিয়া। আকৌ অশান্তি হোৱাৰ দিশে বড়োলেণ্ড ভূমি। বড়োলেণ্ড ভূমিৰ নতুনকৈ গঠন হৈছে সশস্ত্ৰ সংগঠন দল। এই দলৰ ভাবুকি আমি বম ব্লাষ্ট কৰা হ'ব। বড়োলেণ্ড নহ'লে আমি কেতিয়াও শান্তি নহয়, আমাক বড়োলেণ্ড লাগিবই। বড়োলেণ্ড ভূমিত নতুনকৈ সশস্ত্ৰ সংগঠনৰ ভাবুকি। আকৌ এনকাউণ্টাৰ ড্ৰাগছ মাফিয়াৰ ওপৰত। জামাললৈ আৰক্ষীৰ গুলী। আপোনালোকে চাই আছে নিউজ আছাম।